এতিয়া 10 পল্লা ৰৈ গ'ল আৰু সেইখিনি সিপাৰে ৰাস্তা সিপাৰে লৈ যাম 10 পল্লা আৰু আজি গধূলি গাইছ পাৰ্টি হ'ব আজি ৰঙালাও পাৰ্টি আৰু মাংস চাওক গাইছ কি মজা পকি আছে চাওক গাহৰি মাংস দি খাম আজি ৰঙালাও বঢ়িয়া কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া হা এইখিনি থৈ আহিব ফটাফট যো চল পিছে বঢ়িয়া ইস এই দোস্ত আজি দিনে বেয়া আছিল চাগে গাঠিয়ে গলি গ'ল পপাত হৈ গ'ল এতিয়া কি হ'ব ই পল্লা থাকক আমি আৰু নেক্সট পল্লা এতিয়া এটা লৈ লওঁ মই আৰু হাতত 2 পল্লা বঢ়িয়া কৰি লৈ যাওঁ এনেকৈ বঢ়িয়াকৈ সিপাৰে থৈ আহিম আৰু একবাৰ আহিব লাগিব যাওঁ আমি আগত এইখিনি গাছ ফুটি আছে ইয়াতে 2 বিঘা ইয়াতে 2 বিঘাৰ 1 বিঘাৰ অলপ বেছিকৈ ফুটা গ'ল দেচোন দে এবাৰ এইখিনি ফুটি আছে এইখিনি আৰু বিধান লগা হ'ল বিধান কিনিলে আমাৰ জাউনীখিনি গোটাই শেষ হৈ গ'ল টোটেল আমি জাউনী বিধান 50 পল্লা পুতিছিলোঁ কিন্তু 50 পল্লা আছে আৰু আপতে লগা হৈ গ'ল আমি তাৰপৰা তুলিম বুলি কিনে ভাবি আছিলোঁ কিন্তু 10 পল্লা ইয়াতে পালোঁ দেচোন দে এই 10 পল্লা ৰৈ গ'ল তাতে ৰৈ যাওঁতে সেনেকৈ ইয়াতে এইখিনি 10 পল্লা দি কিনে কিমান লাগে আৰু বাকীখিনি চাই লওঁ আৰু ইয়াতে কাম চলি আছে বিশ্বৰ জয়গাঁও বিশ্বৰ ইয়াতে কাম চলি আছে এই দুটাকো লৈ যা জাপিয়ে পিটিয়া পৰে বঢ়িয়া বঢ়িয়া আমাৰ এয়াৰপৰ্টৰ কাম চলি আছে ইয়াতে এয়াৰপৰ্ট বহাব এইফালে ৰেল লাইনৰ ছাইডত JCB কাম চলি আছে ইয়াতে এয়াৰপৰ্টৰ কাম হ'ব এইফালে চাৰিওফালে মানুহ কাম কৰি আছে এই তাতে ৱালৰ কাম চলি আছে হেল্ল' গাইজ এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে মই ছাবস্ক্ৰাইব কৰি দিব